এতিয়ালৈকে মই 4খন জিলালৈকে গ'লো 9 তাৰিখে চিৰাঙত যাম মই আশা কৰাতকৈ মানুহৰ উৎসাহ বহুত বেছি কিন্তু 21 তাৰিখৰ পৰা মই প্ৰতিটো MCLA সমষ্টিত যাম তেতিয়া আমি গম পাম যে কিমানটা জিকিম কিন্তু উৎসাহ বহুত বেছি ৰাইজৰ প্ৰবল উৎসাহ স্যাৰ আপোনাৰ আশীৰ্বাদৰ হাতখন PPFৰ ওপৰত থাকিব নে UPPৰ ওপৰত থাকিব মোৰ আশীৰ্বাদ সকলোৰে লগত আছে আৰু মই বিচাৰো যে বিজেপিয়ে কাৰো বিপক্ষে ইলেকশন খেলিব নালাগে মাত্ৰ বড়োলেণ্ডৰ ডেভেলপমেণ্টৰ কাৰণে ইলেকশন খেলিব লাগে আমি 21 তাৰিখৰ পৰা প্ৰত্যেকটো সমষ্টিলৈকে মই যাম সভাপতি মহোদয় যাব আৰু আমাৰ অবজাৰ্ভাৰ সকলেও প্ৰতিবেদন দিব আমি আগষ্ট মাহৰ প্ৰথম সপ্তাহত ঠিক কৰিম যে আমি কেইটা সমষ্টিত ইলেকশন খেলিব পাৰিম স্যাৰ বিজেপিত উৎকাৰ কৰিবলৈ তিনিটা গগৈ মিত্ৰতা হ'ব লাগে মিত্ৰতাটো আমিও কৰি আছো অতুল বৰা কেশৱ মহন্ত প্ৰমোদ বড়ো আমাৰ লগততো সব আছে টংকেশ্বৰ ৰাভা গতিকে ৰমাকান্ত দেউৰী প্ৰদান বৰুৱা ৰণোজ পেগু ভুৱন পেগু সেইটো ডাঙৰ মিত্ৰতা নহয় জানো সেইটো কথাও আপোনালোকে কক মই ক'লো নাই আমাৰ মিত্ৰতাটো আটাইতকৈ ডাঙৰ বড়ো মিচিং ৰাভা কলিতা কেও তিৱা কাৰ্বি ডিমাছা আমাৰ মিত্ৰতাটোৰ সন্মুখত বাকী মিত্ৰতা কেনেকৈ থাকিব পাৰিব স্যাৰ বিটিআৰত প্ৰথম শ্ৰেণীৰ নাগৰিক দ্বিতীয় শ্ৰেণীৰ নাগৰিক আছে নেকি এনেকৈ ভাবে নেকি বিটিআৰত কোনো নাগৰিকে দ্বিতীয় শ্ৰেণী বুলি মনত ভাবিব নালাগে সকলোৱে যাতে ভাবে মই প্ৰথম শ্ৰেণীৰ নাগৰিক বিটিআৰত যোৱা 5 বছৰত আমি শান্তি আনিলোঁ অহা 5 বছৰত আমি সমতা বিকাশ আৰু প্ৰগতি আনিলোঁ স্যাৰ কংগ্ৰেছৰ শাসনকালত স্যাৰ যথেষ্ট গোষ্ঠী সংঘৰ্ষ হৈছিল এতিয়া আহি কৈ আছে কংগ্ৰেছে যুঁজ কৰিব বুলি কংগ্ৰেছে নিজে ইয়াতে গোষ্ঠীগত সংঘৰ্ষ লগুৱাইছিলে কংগ্ৰেছে সাম্প্ৰদায়িক সংঘৰ্ষ লগাইছিলে আৰু কংগ্ৰেছক সেইকাৰণে বিটিআৰৰ ৰাইজে প্ৰত্যাখ্যান কৰিছে মুখ্যমন্ত্ৰী মহোদয় বিটিআৰত ফেচ হ'ব নালাগে নহয় ইমান কাৰ্যকৰ্তা আছে তেওঁলোকেতো আমাৰ ফেচ গোটেই আমাৰ ইমান কাৰ্যকৰ্তা আছে তেওঁলোকেতো আমাৰ ফেচ আৰু আমাৰ আটাইতকৈ ডাঙৰ ফেচ হ'ল নৰেন্দ্ৰ মোদী চাওক আপোনালোকে ইমান কিয় বিজেপিক আশীৰ্বাদ দিছে অলপমান আপোনালোকেওতো ৰিয়েল ৱৰ্ল্ড জানে আমাক আৰম্ভ কৰিব দিয়কচোন সেই উত্তৰ দিবৰ কাৰণে অলপ দিন ৰখিব লাগিব আপোনালোকৰ মূৰত ফুল চন্দন পৰক যদি আপোনালোকে ভাবে যে বিজেপি একক সংখ্যাগৰিষ্ঠতা পাব স্যাৰ বিটিআৰ ৰাষ্ট্ৰীয় দলে আঞ্চলিকতা দলক গ্ৰাস কৰিব নেকি অনাগত দিনত বিটিআৰে যে কাকো গ্ৰাস নকৰে তাৰ প্ৰমাণটো যোৱা কাউন্সিলখনে বিজেপিৰ মেজৰিটি আছিলে আমি ডেপুটি CMও লোৱা নাছিলোঁ CMও লোৱা নাছিলোঁ আজিওতো কাউন্সিলত বিজেপিৰে বেছি মেম্বাৰ যদি সংখ্যাগৰিষ্ঠতা লাভ কৰে আজি আমি কি কৰি আছো আজিওতো কাকো গ্ৰাস কৰা নাই বৰঞ্চ সকলোকে আগুৱাই দিছোঁ আৰু মইতো বিচাৰোঁ যে বড়ো ৰাজনৈতিক দলসমূহ একলগ হ'ব লাগে আৰু স্যাৰ অহাবাৰ চিফ নিৰ্বাচনত কিবা ফৰ্মুলা বিশেষ ফৰ্মুলা দেখা যাওক মইতো মোৰ লক্ষ্য এটাই যে বড়ো তিনিওটা ৰাজনৈতিক দল এটা হ'ব লাগে এই কথাটোতো মই গুৱাহাটীত প্ৰেছ কনফাৰেন্স কৰিম এই কথাটো কংগ্ৰেছে ৰাজনীতি কৰি আছে কৰিমগঞ্জ ধুবুৰী চাপৰ শিলচৰ এইবিলাকৰ ৰাইজ গৈ লখিমপুৰত বহিছিল আমি লখিমপুৰৰ ৰাইজৰ অস্মিতা আৰু তেওঁলোকৰ ৰাজনৈতিক স্বতন্ত্ৰতা ৰাখিবৰ কাৰণে আমি সেই মানুহবিলাকক উচ্ছেদ কৰিছোঁ কোনো গুণগুণ চেতিয়াক আমি উচ্ছেদ কৰা নাই এইটো একেবাৰে অসত্য কথা আৰু 350 বাংলাদেশী খেদিবলৈ যাওঁতে আমাৰ কোনোবা মানুহৰ ঘৰত যদি অলপ খুন্দা এটা লাগিলে আমি কি সহ্য নকৰিম নেকি যদি আমাৰ কাৰো গাতে অসম আন্দোলনত বিদেশী খেদিবৰ কাৰণে 855 জন শ্বহীদ হৈছে এতিয়া যদি অসমীয়াই ভাবে যে 500 বাংলাদেশীক উৎখাত কৰক কাখত মোৰ ঘৰটো আছে সামান্য খুন্দা এটাও নালাগিব তেনেকৈ জাতিটো বাচিব নেকি তাতে কি হ'ল কঠিয়াখিনি গ'ল আকৌ লগাই দিলেই হ'লহেঁতেন ৰাতিপুৱা
তাক লৈ এইটো ৰাজনীতি হ'ব পাৰে নেকি? নাই, ৰাজনীতি কোনে কৰিছে? যোনে এই মহিলাগৰাকীৰ নামত বাংলাদেশীখিনিক সংৰক্ষণ দিব খোজে। উদ্দেশ্য মহিলাগৰাকী নহয়, উদ্দেশ্য হ'ল যাতে বিজেপিয়ে উচ্ছেদ বন্ধ কৰে। কিন্তু বিজেপিয়ে কালিও চাপৰত কৰিব, পৰহিও গোৱালপাৰাত কৰিব। কোনেও বিজেপিক ৰাখিব নোৱাৰে। বাংলাদেশী উচ্ছেদ হ'বই। ভূমি তেওঁৰ ভূমি লোৱাই নাই আমি। তেওঁৰ যিকেইগৰাকীৰ ভূমি আমি উচ্ছেদ কৰিছিলোঁ সকলোৱে আজি ভূমিত সোমাই গ'ল। এইগৰাকী মহিলাৰ কোনো মাটি কোনেও লোৱাই নাই। এটা ৰিল বনালে হৈ যাব নেকি চব কথা? মোৰ লগত বলক একেলগে কাৰ আমি ঘৰ ভাঙিছোঁ চাওঁ। যদি আপোনালোকে গুৱাহাটীৰ পৰা জাৰ্নেলিষ্ট এটা যায়, টিম এটা, আমি আপোনালোকক লৈ যাম যে কাৰ ঘৰ আমি ভাঙিছোঁ। আমি বাংলাদেশীৰ ঘৰ ভাঙিছোঁ। যিকেইগৰাকী খিলঞ্জীয়া মানুহৰ ঘৰ আমি উচ্ছেদ কৰিছিলোঁ, ভিজিআৰ পিজিআৰত আছিলে, কেতিয়াবা উচ্ছেদ হ'লহেঁতেন, আমি ম্যাদী পট্টা দি দিলোঁ। এইবিলাক কথা ৰাজনীতি কৰি লাভ নাই। আৰু অসমীয়া মানুহে সহ্য কৰিব শিকিব লাগিব। যদি বাংলাদেশীৰ গাত টোকৰ মাৰোঁতে আমি যদি ভাবোঁ আমি একদম ইস্ত্ৰি মাৰা চাৰ্ট পিন্ধি থাকিম, অলপো বোকা নপৰিব, কাৰোবাৰ ঘৰত বুলডজাৰ চলিব, তাৰ বোকাও আমাৰ গাত নপৰিব, তেনেকৈতো নহ'ব নহয়। আমাৰ মানুহে জীৱনো দিছিলে বাংলাদেশীক খেদিবৰ কাৰণে। এতিয়া আমি কঠীয়া কেইডাল দিব নোৱাৰোঁ। বিটিআৰে সোমাব দিব নালাগে, কাৰণ তেওঁলোকক আমি য'ত যাব লাগে জেগা দেখুৱাই দিছোঁ। গতিকে কোনো মানুহ বিটিআৰত সোমাব নালাগে। এভিকশ্যনটো অহাকালি হ'বই, কিন্তু মানুহবিলাক নিজে খালী কৰি দিলে আৰু তেওঁলোকক আমি জেগাও দেখুৱাই দিছোঁ ক'ত যাব লাগে। স্যাৰ, বিটিআৰত ইভিকশ্যন হোৱাৰ সম্ভাৱনা আছে নেকি? সেই বিষয়টো আমি সিদ্ধান্ত নলওঁ। বিটিআৰৰ বিষয়ে বিটিআৰ প্ৰশাসনে সিদ্ধান্ত লয়। কিয় আস্থা হেৰুৱাব? যোৱাকালিওতো মই প্ৰমোদ বড়োৰ লগত একেলগে মিটিং কৰিছোঁ। আমি কাৰো বিপক্ষে নহয়, আমি সকলোৰে সপক্ষে। যোৱাকালিওতো মই মিটিং কৰিছোঁ, এতিয়াওতো ইজি ব্ৰহ্মৰ লগত গৈ মই মিটিং কৰিম। গতিকে বিজেপি কাৰো বিপক্ষে নহয়, বিজেপি বিটিআৰৰ ৰাইজৰ সপক্ষে। আপুনি স্যাৰ কোকৰাঝাৰলৈ অহা সৰ্বাধিক মুখ্যমন্ত্ৰী, এই যাত্ৰা আৰু কিমান দিন অব্যাহত থাকিব? একদম বিটিআৰ যেতিয়ালৈকে অসমৰ আটাইতকৈ ডেভেলপ অঞ্চল নহয় তেতিয়ালৈকে বিটিআৰত মই আছোঁৱেই। আপুনি যিহেতু সাংবাদিক নহয় বাইদেউ, লাহেকৈ মই সুধিম। আচ্ছা, তেতিয়াহ'লে আহক না, আপুনি আগত আহক। আহক না বাইদেউ, কোনে যাব নিদিয়া? জাৰ্নেলিষ্টক? আচ্ছা, এইটো মই একদম অহাবাৰৰ পৰা মই নিজে ফোন কৰি প্ৰথম সুধিম জাৰ্নেলিষ্ট বহিছেনে নাই, পানী চাহ পাইছেনে নাই, তাৰপিছতে মই ইয়াত আহিম। স্যার, বিটিআর তিনটা সমষ্টি লৈ কি কৰিব বিজেপিয়ে, যেহেতু প্ৰমোদ বড়োৰ সমষ্টি আৰু গৃহ সমষ্টি? চব প্ৰমোদ বড়োৰ সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিম নে নাই, হাগ্ৰামা মহিলাৰ সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিম নে নাই, তাত আমি সিদ্ধান্ত লোৱা নাই। এই গোটেই প্ৰতিবেদন অহাৰ পিছতহে আমি সিদ্ধান্ত ল'ম। এতিয়ালৈকে আমি কোন সমষ্টিত খেলোঁ ক'তো সিদ্ধান্ত লোৱা নাই। মাত্ৰ আমি প্ৰভাৰী পঠিয়াইছোঁ, তেওঁলোকে ৰিপৰ্ট দিব আমাক। একো নাই, মোৰ লগততো চবৰে ভাল, মইতো চবৰ লগতে ভাল, মোৰ শত্ৰুৰ লগতো ভাল সম্পৰ্ক বজাই ৰাখোঁ। যদি কোনোবা বাংলাদেশ আৰু পাকিস্তানৰ এজেণ্ট নহয়, তাৰ বাদে মোৰ চবৰ লগতে ভাল। অসমত যিমান মানুহ আছে তাত কোনো বাৰ্তা নাই। বাৰ্তা এটাই, অসমীয়া মানুহ সাহসী হ'ব লাগিব, নহ'লে অসমীয়া মানুহ অসমতে এদিন আত্মসমৰ্পণ কৰিব লাগিব।